শিক্ষা বিভাগ কাম নাই Sepa go back Sepa go back Sepa go back শিক্ষা বিভাগ কাম নাই হয় চাওক শিক্ষা জীৱনৰ আটাইতকৈ প্ৰথম পৰ্যায়ৰ ডাঙৰ পৰীক্ষাটো হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা যিটো পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বহু দিনৰ কষ্ট সাধনা কৰিবলগীয়া হয় আৰু তেনে এটা পৰীক্ষা যিহেতু অসম চৰকাৰ এটা বিভাগ শিক্ষা বিভাগ থকাৰ পিছতো যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰত্যেক সময়তে ফাদিল হোৱা আমি দেখিবলৈ পাইছোঁ ইয়াৰ পূৰ্বেও প্ৰশ্ন উত্তৰ বহি গৰুৱে খোৱা পৰিলক্ষিত হৈছে গতিকে শিক্ষা বিভাগটো যে অকৰ্মণ্য বা আজি যদি আপোনালোকে চাই সেৱা বছৰেকত এটা পৰীক্ষা তেখেতসকলে অনুষ্ঠিত কৰে আৰু সেইটো পৰীক্ষাও তেখেতসকলে নীতিমতে বা শুদ্ধকৈ তেখেতসকলে পৰীক্ষা দিয়াব নোৱাৰে গতিকে আমি ধনী মহকুমা চুতীয়া ছাত্ৰ সন্থাই আজি মকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আমি ধনী মহকুমা চুতীয়া ছাত্ৰ সন্থাই যোৱাকালি যে শিক্ষা বিভাগ বা সেৱাই এখন নটিফিকেশ্যন জাৰি কৰিছিল যে আজি যি বিজ্ঞান পৰীক্ষা আছিলে বিজ্ঞান পৰীক্ষাটো নহ'ব বুলি প্ৰশ্নকাকত ফাদিল হোৱাৰ কাৰণে আজি বাতিল কৰিছিলে গতিকে আমি ধনী মহকুমা চুতীয়া ছাত্ৰ সন্থাই শিক্ষা বিভাগ তথা শিক্ষা বিভাগৰ মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিছোঁ আৰু সেৱাৰ যিজন অধ্যক্ষ পৰেশ জৈন নামৰ যিজন ব্যক্তি তেখেতসকলক অনতিপলমে আঁতৰাই দিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু তেখেতসকলক যদি অতি শীঘ্ৰে পদৰ পৰা প্ৰদৰ্শিত নকৰে বা যিজন অধ্যক্ষজনৰ দায়িত্বৰ পৰা যদি অব্যাহতি নিদিয়ে তেতিয়াহ'লে পৰৱৰ্তী সময়ত কিন্তু আমি ধনী মহকুমা চুতীয়া ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰভাৱে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম দৰ্শক যোৱাকালি নিশা যিখন সেৱাই যি নটিফিকেশ্যন জাৰি কৰিছিলে সেই নটিফিকেশ্যনখন আমি আজি ধনী মহকুমা চুতীয়া ছাত্ৰ সন্থাই আমি ইয়াৰ মহকুমা অধিপতি কাৰ্যালয়ৰ সন্মুখত আমি এই নটিফিকেশ্যনখন আমি পুৰি দিছোঁ আমি শিক্ষামন্ত্ৰীজনক এটা কথা আমি দাবী জনাব বিচাৰিছোঁ আপুনি যদি আপোনাৰ বিভাগটো যদি সুকলমে চলাব নোৱাৰে তেতিয়াহ'লে আপুনি আজিৰ দিনটোত আপুনি পদত্যাগ কৰক ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আপোনালোকে হেতালি খেলা বন্ধ কৰক যিহেতু হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আপোনালোকে অন্ধকাৰ মুখলৈ ঠেলি নিব বিচাৰিছে আমি এনেকুৱা শিক্ষা বিভাগক আমি ধিক্কাৰ গৰিহণা জনাইছোঁ লগতে আমি যিজন সেৱাৰ অধ্যক্ষ আছিলে সেই অধ্যক্ষজনক তেওঁক পদত্যাগ দিবৰ বাবে আমি দাবী জনাইছোঁ মহকুমা চুতীয়া ছাত্ৰ মজিয়াক ছাত্ৰ-ছাত্ৰী জীৱনৰ লগত হেতালি খেলা বন্ধ কৰক ছাত্ৰ-ছাত্ৰী জীৱনৰ লগত হেতালি খেলা বন্ধ কৰক